হেল্ল'। হেল্ল'। মৌচুমী হয়নে? তুমি কোন? কোন হয় তুমি? মোৰ নামটো পাছত শুনিবা। তুমি মৌচুমী হয়নে? হয়, কওকচোন। পইচাটো কেতিয়া দিবা? কিহৰ পইচা? কিহৰ পইচা? ধাৰকে লৈ কেনে কি পাহৰিলা নেকি? কি উল্টা পুল্টা কথা কৈ আছা? কি উল্টা পুল্টা কথা ক'লো? তোমাৰ পৰা কেতিয়া ধাৰলৈ ল'লোৱে? কিয়? সেইদিনাখন দেখোন 5,000 টকা দিছিলা ধাৰকে। চৰৰ তৰবাত পৰিবা গৈ। কি হ'ল? উল্টা পুল্টা কথা ক'ব আহা। কথাটো পইচা মোৰ পৰা লৈছা আকৌ মোকে দম দিয়া যে? কি চবুত আছে তোমাৰ পৰা পইচা লৈছো? নাম্বাৰে চিনি নাপাওঁ কি আকৌ পইচা লোৱা কথা ক'ব আহে। নাম্বাৰ ভিক্ষাৰী পাইছা নেকি তুমি মোক? নাম্বাৰ চিনি নোপোৱা? মই কি চবুত দিব লাগে নেকি তোমাক? দিব লাগে। হা? দিব লাগে। ঠিক আছে মই যাম ঘৰলৈ। যাই হেল্ল'। তুমি কৰিব জাগা নোপোৱা আৰু। হ'ব দিয়া। হেল্ল'। তুমি তোমালোকৰ নিচিনা আমি এনেই থকা নাই ন ফুল বহি। তোমালোকে ফোন কৰি লেকচাৰ দিম ফটো কথা ক'বা। কি ফটোৱা কথা? তোমালোকৰ কাৰণে যে টাইম উলিয়াই কথা পাতি থাকিম। সেইটোৱে মোৰ পৰা পইচাটো লৈছিলা ন পাহৰি গলা। কোন বাপেৰৰ পৰা পইচা লৈছিলো মই? কি কোন বাপেৰৰ পৰা? বাপেক ধৰি কথা নকবা হা। পইচাটো লৈছো। পইচা লৈছিলো যে ঘৰত আহি যাবা। চবুত লৈ আহিবা আৰু পইচা লৈ যাবা লৈছিলো যদি। হয় ভাল যদি চৰ খাই নোযোৱা। কিহৰ চবুত লাগে তোমাক? পইচা লোৱা কেতিয়া লৈছিলো তোমাৰ পৰা পইচা। চিনি নাপাও নাম্বাৰ তাৰ। সি আকৌ ক'ব আহে বাপেৰৰ দম নাই। এই বাপেক ধৰি কথা নকবা হা। শুনা, ফটোৱা কৰিব জাগা নোপোৱা যদি তেনেকে ফটোৱা কৰিব জাগা নোপোৱা যদি যোৱা 2 কৰিব মাহ হ'ল ন? ফটোৱা কৰাগৈ। 2 মাহ হ'ল ন পইচাটো লৈ কেনে এতিয়া কি এইবিলাক কথা মানে? ফটোৱামি কৰিব কি জাগা পোৱা নাই নেকি কেলা? কি ফটোৱামি কৰিলো মই? ফাল্টু কৰি নাথাকিবা দেই। এনেই গেলা গৰমত মাথা বেয়া কৰি নাথাকিবা। আৰে মই কি পাগল চব। তুমি পানী এগিলাচ খাই লোৱা ন। গা ধুই লোৱা। কোন ফটোৱামীয়ে তোমাক নাম্বাৰ দিছিলে মোক? তোমাৰ নাম্বাৰ মোৰ তাত আছেই আগৰ পৰাই। হয় নেকি? মোৰ নাম্বাৰ তোমাৰ তাত আগৰ পৰাই আছে। কথা ক'ব আহিছা। মই য'ত নেকি নাম্বাৰে চিনি নাপাওঁ। য'ত নেকি মই নাম্বাৰ আগে পাছে দেখাই নাই এইটো নাম্বাৰ কোনো মেছেজ কল একো অহাই নাই। তোমাৰ পৰা মই কেতিয়া পইচা লৈছে? পাগলৰ নিচিনা কথা ক'ব আহিছা যে। লৈছা আৰু এতিয়া পইচা আহি যাবা ঘৰত আহি যাবা দম আছে যদি। হ'ব এতিয়া মোৰ সময় নাই অকে। কি কাম? হেল্ল'। চৰি দেই সেইটো প্ৰেংক কলহে আছিল। তুমিহে আছিলা মানে ন? মই কিয় মানে এনেকুৱা খং উঠি আছে ন মোৰ মানে মাথা চাথা বেয়া কৰি দিছিলা দেই। চাইছিলো কি কৰা নো। নহয় কেনেকুৱা এনেকুৱা মানে ৰিয়েকচননো আহে। ৰিয়েকচনটো চোৱা। তেনেকুৱা মানে কি হ'ল শুনা। ফাৰ্ষ্টতেতো তেনেকে ক'ব নালাগে ন। প্ৰথমতেতো কোনেও তেনেকে নকয় দিয়াচোন। তুমি ডাইৰেক্ট কলটো ৰিচিভ কৰাৰ লগে লগে তুমি তেনেকে কৈছা। ৰিয়েকচনটো কেনেকুৱা হ'ব তুমি নিজে ভাবা। পুৰা খং উঠি গৈছে চাগে ন? খং মানে তোমাৰ এনেকুৱা খং উঠি আছে এনেও মোৰ মানে খঙে উঠি আছিলে তোমাৰ। ত' মানে আৰু তাতে তুমি আৰু হয় দে। মইতো ভাবাই নাছিলো। বাকী ক'ত আছানো এতিয়া? বাকী ঘৰতে। কলেজৰ পৰা পালাগৈ? উম। দিয়া পিছে ন? তাকে তুমি মোকহে পালা আৰু। একো নাই দিয়া হ'ব দিয়া ন? তুমিয়ে কথা পাতি আছিলানে মোৰ লগত? মাতটো তেনেকুৱা লাগে নে বাৰু নালাগে ন? নালাগে মানে বেলেগ ভইচটো বেলেগ। ময়ে আছিলো দিয়া। ভালে কৰিছিলা। গালি চালি শুনা পালা আৰু। মোৰ মানে একদম সহ্য নহয়। খং উঠিলে মানে ভাল বেয়া চব ওলাব মোৰ কিন্তু। বেয়াকে নাপাবা আৰু। দিয়া পিছে।